আজি মই পূজা কি কিনিলোঁ আপোনালোকক মই দেখাম আজি আৰু মই এইটো ফ্ৰক কেনে লাগিছে মোৰ বদৈ দিছে মোৰ মানে বদতা মই বদতাক বুলি কি মাতো বদো ইজু লেহেংগা মাই দিছে মোৰ বহুত ভাল লাগিছে মই লং পেন্ট আৰু স্কুৰ্টি আজি নেদেখা আপোনালোকক কালি দেখাম হাই এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰো ভাল পূজা কেনেদৰে গ'ল আপোনালোকৰ নিশ্চয় ভালেই গৈছে আজি মই আপোনালোকৰ মাজলৈ আহিলোঁ আজি ফাৰ্ষ্ট কেমেৰাৰ সন্মুখলৈ আহিছোঁ মই চ' কিছু নাৰ্ভাছনেছো হৈছে তথাপিও এইটো মোৰ ছোৱালীজনীৰ চেনেল হয় মোৰ ছোৱালীজনীৰ নাম ভায়লিনা তাইক মই মৰমতে গুণ বুলি মাতোঁ আৰু মোৰ ল'ৰাও আছে এজন ল'ৰাজনৰ নাম হৈছে কি দুয়োৰে নামেৰে মই চেনেলটোৰ নাম ৰাখিছিলোঁ গুণগীত ফান নামেৰে এতিয়া ভাবিছোঁ তাইৰ লগতে ময়ো মাজে মাজে আপোনালোকৰ মাজলৈ আহিম মই যিখিনি জানো যেনে মই কাপোৰ চিলাই ভাল পাওঁ বিভিন্ন ডিজাইন বনাই ভাল পাওঁ চ' মই যেতিয়াই ডিজাইন বনাম আপোনালোকৰ মাজলৈ লৈ আহিম আৰু লগতে বিভিন্ন ধৰণৰ ৰেচিপিবিলাক বনাই মই ভাল পাওঁ আনক খুৱাইও ভাল পাওঁ চ' যেতিয়াই বনাম আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম বাকী ছোৱালীজনীৰ কথা কি ক'ম তাই বহুত সৰু ছোৱালী তাই এতিয়া 5 বছৰ চলি আছে তাই ভালদৰে কথা ক'বও নাজানে তথাপিও তাই ভ্লগ বনাই ভাল পায় মই কেতিয়াও তাইক ভ্লগ বনাবলৈ পোৱা নাছিলোঁ তাই নিজে ভ্লগবিলাক বনাই যায় নাজানো তাই ক'ত শিকিছে কেনেদৰে শিকিছে তাই নিজে বনাই যিকোনো এইবিলাক মুহূৰ্তবিলাক তাই কেমেৰাত ধৰি ৰাখিবলৈ চেষ্টা কৰে কিবা এটা বস্তু আনি দিলে তাই সেই বস্তুটো অনাৰ লগে লগে ভ্লগ বনাই দেখায় সকলোকে ভিডিঅ' বনায় চ' মই ভাবিলোঁ তাই ইমান যদি আগ্ৰহ আছে তেনেহ'লে যদি মই ইউটিউবত থৈ দিওঁ অন্ততঃ তাই ডাঙৰ হ'লে এইবিলাক চাব পাৰিব চ' সেইবাবে মই ইউটিউবত দিয়াৰ প্ৰয়াস কৰিলোঁ আৰু বাকী তাইক আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ আৰু লগতে মোকো মৰম দিব বুলি আশা কৰিলোঁ আৰু তাই ইতিমধ্যে বহুতেই মৰম দিছে চাইছে ভিডিঅ' মৰম দিছে তাৰ বাবে মই সকলোকে অশেষ ধন্যবাদ জনাইছোঁ আৰু বাকী ভৱিষ্যতে আকৌ বেছিকৈ মৰম পাব বুলি মই আশাবাদী বাকী আৰু কি ক'ম মাজে মাজে লগ পাই থাকিম এতিয়াৰে পৰা আৰু বাকী কেনেকুৱা লাগিলে জনাব ভিডিঅ'টি চাই আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজি মই কি দেখাম আজি মই আগতে বনাই থোৱা কেইটামান ব্লাউজৰ ডিজাইন আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ চ' ডিজাইনকেইটা চাই লওক আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব ইহঁতকেইটা যে এইবিলাক কি কৰি থাকে দেখিছেনে এটা ডিজাইন এইটো এটা বটনেক ডিজাইনৰ ব্লাউজ হয় এইটো হৈছে ওপৰৰ ভাল হৈছে বেক চাইড ওপৰৰ পৰা তললৈ গোটেই বুটাম লগোৱা হৈছে আকৌ এটা বটনেক ডিজাইন হৈছে বেক চাইড চ' এইখিনি আছিলে আৰু কিবা কিবি আছিলে কিন্তু আজি আৰু দেখুওৱা নহ'ল
ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় আৰু এইফালে গধূলিও হ'ল আৰু বাকী মোৰ ল'ৰা ছোৱালী দুটা শুই আছে ইহঁত দুটা এনেদৰে শুই আছে এতিয়া গধূলি হ'ল চ' মই ইহঁতক জগাওঁ আৰু চ' ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ 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 ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে চ' বাই বাই লগ পাম আকৌ এটি নতুন ভিডিঅ'ত থেংক ইউ ফৰ ৱাচিং